ধনকৰ্মী আমি নতুন সন্থা হিচাপে আগবাঢ়ি আহিছোঁ। আমি আজি 25 বছৰে CITUৰ লগত আছিলোঁ, কিন্তু আমি জনা নাছিলোঁ যে CITU মানে CPM। যেতিয়া আমি গম পালোঁ যে CITU মানে CPM, তেতিয়াৰ পৰা আমি এই 2023 চনৰ নৱেম্বৰ মাহৰ পৰা আমি নিজাকে ফালৰি কটি আহি নিজৰ এটা সন্থা হাতত তুলি লৈছোঁ। সেই সন্থাটোৰ নাম হ'ল অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন সন্থা। সেয়েহে আমি এই মিডিয়াৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ যে আমি 2023 চনৰ নৱেম্বৰৰ পৰা নিজাববীয়াকৈ আমি CPM মুক্ত, CITU মুক্ত আমি আন্দোলন কৰি আহিছোঁ। আৰু আমি আন্দোলন কৰি নহয়, তেখেতৰ লগত আমি বুজাবুজি মাধ্যমেৰে তেখেতৰ লগত একেখন মঞ্চতে লগ হৈ তেখেতৰ লগত আলোচনা কৰি আমাৰ যিখিনি দাবী আছে সেইখিনি দাবী তেখেতে পূৰণ কৰিব বুলি আশা ৰাখি তেখেতৰ লৈ আমি বহুতো স্মাৰক পত্ৰ দি আহিছোঁ। আৰু যোৱা 24 তাৰিখে আমি নাহৰকটীয়া সমষ্টিত উপস্থিত হৈছিলোঁ। তাত নাহৰকটীয়া সমষ্টিত বিধায়কে তৰংগ গগৈদেৱ ডাঙৰীয়াই আমাক আটাইকে ধন্যবাদ জনাই কৈছিল যে এনেকুৱা মিটিং অসমত ৰান্ধনীসকলে কেতিয়াও অনুস্থাপন কৰা নাছিল। আজি যিহেতুকে ৰান্ধনীসকলে মুকলিমূৰীয়াভাৱে CITUৰ পৰা বাদ দি নিজৰ সন্থা নিজে হাতত তুলি লৈছে, তাৰ বাবে আমাক ধন্যবাদ জনাইছে। আৰু আগন্তুক দিনত আমাক শিক্ষামন্ত্ৰীৰ লগত লগ কৰাই তথা মুখ্যমন্ত্ৰীৰ লগত 20 তাৰিখৰ পিছত, নৱেম্বৰৰ 20 তাৰিখৰ পিছত আলোচনা কৰি দিয়াৰ সিদ্ধান্ত লৈছে। সেয়েহে আমি আজি কোকৰাঝাৰ জিলাৰ নিবাসীক সকলোকে জনাব বিচাৰিছোঁ যে এই মিডিয়াৰ যোগে যিসকল মহিলাই বা ৰান্ধনী, আমাৰ ৰান্ধনীবিলাকে জানিয়ে হওক অজানিয়ে হওক CPMৰ লগত আছিলে, আৰু আজি এই সভাৰ যোগেদি মিডিয়াৰ যোগেদি তেখেতসকলে জানক যে আমি আজিৰ পৰা CPM মুক্ত একতা সন্থা, আৰু আমাৰ সন্থাটোৰ নাম হ'ল অসম ৰাজ্যিক বিদ্যালয় মধ্যাহ্ন ভোজন সন্থা। আজিৰ পৰা আমি CPM মুক্ত, আৰু আমি চৰকাৰক আজিয়ে সকীয়াই দিছোঁ, আজিৰ পৰা আমাৰ কোনো CPMৰ লগত কোনো সংস্থাপন নাই, CPMৰ লগত কোনো আমাৰ দায়িত্ব নাই, আৰু CPMক আমি কোনোদিনে ছাপোৰ্ট কৰা নাছিলোঁ আৰু ভৱিষ্যতে নকৰোঁ। যা নহওক, আজি আমি ইয়াত উপস্থিত হৈছোঁ কোকৰাঝাৰ জিলাৰ বিধায়কক লগ পাম বুলি। তেখেতে আহিম বুলি কথা দিছিলে, হয়তো তেখেতৰ নিজস্ব কিবা অসুবিধাৰ কাৰণে উপস্থিত হ'ব নোৱাৰিবও পাৰে। এই মঞ্চৰ পৰা আমি তেখেতক জনাইছোঁ যে আমি ৰান্ধনীসকলে সুদূৰ সেই নলবাৰী, সেই কামৰূপ জিলাৰ পৰা তেখেতৰ কাৰণে আহিছিলোঁ। আহি তেখেত যদিও আমি লগ নাপালোঁ, এই মঞ্চৰ পৰা ক'ব বিচাৰিছোঁ নাহৰকটীয়া বিধায়কে যদি আমাক ইমান দূৰৰ পৰা যোৱাৰ পিছত তেখেতে আমাক এটা সাহস দিছে, সেয়েহে মঞ্চৰ পৰা ক'ব বিচাৰিছোঁ তেখেতে যাতে কোকৰাঝাৰ জিলাৰ লগতে অসমবাসীক তেখেতে এটা সকাহ দিয়ে, মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি আমাৰ যি দাবীসমূহ আছে তেখেতে পূৰণ কৰাৰ বাবে সহযোগ কৰে। এইখিনি আমাৰ ক'বলগীয়া দাবী আছিল।